নমস্কাৰ দৰ্শকসকল, আজি আমি বনাবলৈ গৈ আছোঁ চিকেন তন্দুৰী। তো আহকচোন চাওঁ কেনেকৈ বনায়। তো এয়া চিকেন লৈছোঁ, ইয়াতে আছে দৈ, জিজি পেষ্ট মানে হ'ল জিঞ্জাৰ গাৰ্লিক পেষ্ট, আদা নহৰুৰ পেষ্ট, এয়া শুকান জলকীয়াৰ গুড়ি, নেমু, হালধি পাউডাৰ, নিমখ আৰু এয়া হ'ল ধনিয়া পাউডাৰ। তো আহক আমি বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ এতিয়া। তো প্ৰথমতে আমি চিকেনখিনি লৈ ল'ম, এনেকৈ লৈ কিনে তাৰপাছত ইয়াতে কাটি দিম এনেকৈ, যাতে মছলাবিলাক ভালদৰে ইয়াতে সোমাই যায়। এইপিনেও কাটি ল'ম এনেকৈ চেম। এইটো হৈ গৈছে, চেম এইটোও তেনেকৈ কাটিম। এতিয়া আমি মছলাখিনি ভালদৰে বনাই ল'ম। তো প্ৰথমতে আমি দিম এইয়া দৈখিনি দি দিছোঁ ইয়াতে, দৈ দিয়া হৈছে। তাৰপাছত দিম আমি জিজি পেষ্ট দি দিছোঁ। তাৰপাছত আমি দিম শুকান জলকীয়াৰ গুড়ি, তাৰপাছত এয়া নিমখ সোৱাদ অনুসৰি দি দিব। তাৰপাছত আছে আমাৰ হালধি পাউডাৰ, তাৰপাছত ধনিয়া পাউডাৰ। ভালদৰে মিক্স কৰি ল'ম এইখিনি। আৰু লগতে আমি নেমুৰ ৰসটোও দি দিম ইয়াতে ধুনীয়াকৈ। কি ধুনীয়া ৰস ওলাইছে নেমুটোৰ। আৰু এইখিনিও ভালদৰে ইয়াতে মিহলি কৰিম। তো আমাৰ মছলাখিনি ৰেডি হৈছে। তো এতিয়া আমি কৰিম কি, এই মছলাখিনি ইয়াতে ট্ৰান্সফাৰ কৰি দিম। ট্ৰান্সফাৰ মানে ইয়াতে ভালদৰে লগাব লাগিব ন এইটো। তো এতিয়া আমি ইয়াতে লগাম, এই মছলাখিনি ইয়াতে ঢালি দিম। তাৰপাছত আমি এনেকৈ কাটিছোঁ যে ইয়াতে এনেকৈ ভালদৰে সোমাই দিব, যাতে মছলাৰ ফ্লেভাৰটো একদম পূৰা ধুনীয়াকৈ আহি যায়। তো এইটো আধা ঘণ্টা মানে এনেকৈ থৈ দিম। তো আধা ঘণ্টা হৈ গৈছে। তো এতিয়া আহকচোন চাওঁ কেনেকুৱা হৈছে। সেইটো ধুনীয়াকৈ মেৰিনেট হৈ গৈছে এইখিনি। তো এতিয়া আমি এইখিনি ভাজিম। তেল দি দিছোঁ, চিকেন পিচ। তো এতিয়া দি দিম আমি এইটো পিচো দি দিম ইয়াতে। কি এটা ধুনীয়া স্মেল আহিছে। তো এতিয়া আমি এইটো ওলটাই দিম। ধুনীয়াকৈ লাল লাগিছে। তো এতিয়া আৰু এবাৰ ওলটাই দি দিওঁ এইটো। এইবিলাক অলপমান সিজা নাই, কাৰণ এইটো অলপ ওখ হৈছে। তো সেইকাৰণে মাংসখিনি ভালদৰে ভিতৰৰ এইখিনি সিজিব পৰা নাই। তো এইখিনি একো কথা নাই, মই অলপ পাছত আৰু এইটো পুৰি কিনে বনাম অলপ। তো তেতিয়া ধুনীয়াকৈ সিজি যাব। তো এতিয়া আমি আৰু এবাৰ ওলটাই দি দিম। প্ৰায় হৈ গৈছে আৰু এইটো। তো আমাৰ লগত আৰু অলপমান মছলা আছিল, ৰোৱা মছলা ইয়াৰে চিকেনৰে। তো এইখিনিও আমি দি দিম ইয়াতে, কাঢ়ি কিনে দি দিম।
এইখিনি হৈ গৈছে এতিয়া। তো এতিয়া আমি এই চাঙলিখনত চিকেন পিচকেইটা দি দিম। এইটো দিয়াৰ কাৰণটো হ'ল কিছুমান জেগাত তাৰমানে ভালদৰে সিজা নাই, চ' সেইকাৰণে এইটো দিয়া হৈছে। আৰু ইয়াতে আমি বাটাৰ লগাই দিম। আৰু চেম এইটো চাইডে দিয়ক, আমি বাটাৰটো দি দিম। আৰু এবাৰ ওলটাই দি দিম। তো এইটো হৈ গ'ল, এইটো পিচটো হৈ গ'ল। তো চেম এই পিচটো আমি ভালদৰে বাটাৰ লগাই কিনে পুৰিম। আৰু এতিয়া এটা ইউনিক চাই আপোনাক ট্ৰিক দেখাম, যিটো আপোনাৰ তন্দুৰী ফ্লেভাৰটো একদম স্মকি ফ্লেভাৰ দিয়ে। তো আহকচোন। তো এইটো লাল হৈ গৈছে এইটো। তো এতিয়া আমি এইটো আৰু এতিয়া এই আঙঠাটো আমি ইয়াতে দি দিম। আৰু এটা ধুনীয়া ট্ৰিক দেখাই আছোঁ আপোনাক। ইয়াতে অলপমান তেল দি দিছোঁ। তাৰপিছত এতিয়া আমি ঢাকি দিম 2 মিনিটৰ কাৰণে। তো 2 মিনিট হৈ গৈছে। তো আহকচোন খুলি চাওঁ। আচ্ছা, এতিয়া আমি সাৰ্ভ কৰিম এইটো। নেমু, জলকীয়া পাত। এতিয়া আমি অলপমান চাট মছলা লৈছোঁ আৰু ইয়াতে এনেকৈ দি দিম। কি মজা। তো এইটো